সঁচা মই ঘৰত অলপ কাজিয়া আছিল, ঘৰৰ কণ্ডল আছিল। কণ্ডলৰ কাৰণে অলপ ব্ৰেইনটো ভাল নহয় আৰু ল'ৰাৰ বিয়া হ'ব অলপতে, সেইটোৰ কাৰণে মই অলপ এজন ডিলাৰৰ ঘৰত গৈছিলোঁ, পশ্চিমপাৰা। গৈ এইফালৰ পৰা গাড়ী আহিল না 3-4টা, মই বহি আছোঁ। তাতে আহক মইতো বহি আছোঁ তাতে ঘৰতে কথা পাতি আছোঁ। চাউল লাগিছিল মোক 2 বস্তামান। তাতে আৰু এনেই ঘৰৰ কণ্ডলটো কাজিয়া আগৰ পৰা চলি আছে, আজি 1 মাহ হ'ল। আৰু গাঁৱৰ মানুহ মোক বেয়া পাইছে কিবা কিবি, সেইকাৰণে মই অনাই বনাই ঘূৰি আছিলোঁ। এই চাউল বিচাৰি তাতে গ'লোঁ, তাতে গৈ বহিলোঁ মই। ৰাতিপুৱা মই ইয়াতে আছিলোঁ 7:30। তাৰপিছত আহিল 3-4 মানুহ, একদম 2টা গাড়ী লৈ আহিলে, ক'লা গাড়ী, বগা গাড়ী আৰু প্ৰাইমাৰী মানুহ আছে। মই ক'লোঁ মোক দিব নালাগে, আপুনি আগৰ মানুহ, আহক বাবা, যদি মই আহি যাম মই নিজে আহিম না বুলি কৈছোঁ। আহিছে দে পিন্ধাইছে আৰু বিপিবোৰ মানুহ জবৰদস্তি আৰু পিন্ধাইছে ময়ো তাতে বহি আছোঁ আৰু কি ক'ব। নাই, একদম মোৰ অন্তৰৰ পৰা সোমাই নাই। একদম মই সেইকাৰণে যোৱাকালি মই আমাৰ ব্ৰহ্ম ছাৰক কৈছোঁ, আৰু ছাৰক কৈছোঁ ছাৰ এনেকুৱা এটা ঘটনা হ'ল, ৰাতিপুৱা আপোনাৰ তাত যাম, মই সিহঁতৰ লগত নাথাকিম বুলি আহিলোঁ। কি উদ্দেশ্য লৈ আপোনাৰ এনেকুৱা আগৰ মানুহ যে বিপিপত আছিলে এইখিনিয়ে, আৰু মই এতিয়া আপুনি ক'ত আছে? ইয়াতে ইপিলত থাকিম। মই আগৰ পৰা কাম কৰি আছোঁ, আজি 1 বছৰ পাৰ হৈ গ'ল, 2 বছৰ হ'ল। MLA ছাৰক মই জিতাই দিছোঁ, তেতিয়াৰ পৰা মই আছোঁ। MLA ছাৰক মই ভালকৈ জানো, এখেতে বহুত কাম কৰি আছে। সেইকাৰণে যদিও মই তেওঁলোকক কৈছোঁ প্ৰেছ মিট দিব নালাগে, আনে পিন্ধিব নালাগে, যদি আহোঁ মই নিজে আহিম, আপোনাৰ জিতাৰ পিছতে আহিম বুলি কৈছোঁ মই। জিতাৰ পিছতে আহিম বুলি কৈছোঁ মই। এইখিনিয়ে থাকিম, মই এইফালে থাকিম 100%। সেনেকা জবৰদস্তি কাৰণে পিন্ধাটো আপুনি মনটো কেনেকুৱা লাগিছে? ভাল লগা নাই, আহিছোঁ না, ৰাতিপুৱাই আহিছোঁ মই, একেবাৰে ঘৰত আহিলোঁ মই। ৰাতিতে মোক দেখিছ না, এনেকুৱা নহয়, আপুনি জানে মোৰ ব্ৰেইনটো বেয়া, এই ঘৰৰ কাজিয়া, এইটো কথা কৈছোঁ মই।